নমস্কাৰ মই ডক্টৰ ইফতিকাৰ হুছেইন আৰু আমি আজি এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। এতিয়া যেতিয়া কোনোবা এজন মানুহে নিচাযুক্ত পদাৰ্থ ব্যৱহাৰ কৰি থাকে, যেনেকৈ ধৰক হেৰইনে হওক, IV ড্ৰাগ ইউজাৰ্ছ যিবোৰ থাকে, যেতিয়া আমাৰ অভিভাৱকসকলে পোনপ্ৰথমবাৰৰ বাবে গম পায় যে তেওঁ নিচা কৰি আছে, তেতিয়া পোনপ্ৰথমতে আমি কি কৰিব লাগে বা কি কৰা উচিত? এই প্ৰশ্নটো আমাক বহুখিনি অভিভাৱকে বা বহুখিনি পেৰেণ্টছে সঘনাই সুধি থাকে আৰু সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাবলৈ আগবাঢ়িলোঁ। এতিয়া যেতিয়া মানুহ এজনে বহুদিনলৈকে নিচাযুক্ত পদাৰ্থ সেৱন কৰি থাকে বা ড্ৰাগছ ইউজ কৰি থাকে, তেতিয়াহ'লে তেওঁলোকৰ ব্ৰেইনত বহুতখিনি পৰিৱৰ্তন আহে। গতিকে এতিয়া যদি মানুহজনে পটককৈ নিচাটো বন্ধ কৰি দিয়ে, সেইটো তেওঁৰ কাৰণে শাৰীৰিকভাৱে বহুত কষ্টদায়ক হয়। মানে তেওঁ নিচাটো এৰিবৰ কাৰণে ইনিচিয়েল ষ্টেপত তেওঁক এজন চাইকিয়াট্ৰিষ্টৰ ওচৰত লৈ যাব লাগে আৰু ডক্টৰৰ ওচৰত নিয়াটো জৰুৰী কিহৰ কাৰণে হয়। এতিয়া প্ৰথম ফেজটোক আমি যিটোক ডিটক্সিফিকেশ্যন ফেজ বুলি কওঁ, এই ফেজটোত আমি কি কৰোঁ, শৰীৰৰ পৰা লাহে লাহে তেওঁৰ নিচাযুক্ত পদাৰ্থৰ পৰিমাণটো কমাই অনা হয় আৰু সেইটো আমি ৰিপ্লেচ কৰোঁ মেডিচিনৰ জৰিয়তে, যাতে তেওঁৰ যিখিনি শাৰীৰিক অসুবিধা, যেনেকৈ হওক কিছুমানৰ ফিট আহে, মিৰ্গি অহাৰ নিচিনা হয়, কিছুমানৰ ঠাণ্ডা লাগে, গাৰ বিষ হয়, বমি হয়, পায়খানা হয় বা শুব নোৱাৰা হয়, টোপনি নহা হয়, ভ্ৰম বকাৰ নিচিনাও হয়। গতিকে এই ধৰণৰ লক্ষণবোৰ এজন চিকিৎসকেহে ট্ৰিটমেণ্ট কৰিব পাৰে। গতিকে তেওঁক যদি আপুনি বন্ধ কৰি ঘৰ এটাত থৈ নিচা এৰাব বিচাৰে, সেইটো কোনোপধ্যে সম্ভৱ নহয়। গতিকে এই ডিটক্সিফিকেশ্যনটো প্ৰচেছটো এজন কোৱালিফাইড চিকিৎসকেহে কৰিব পাৰে বা চাইকিয়াট্ৰিষ্ট এজনেহে কৰিব পাৰে। গতিকে এবাৰ যেতিয়া তেওঁক এই 7 দিনৰ পৰা 14 দিনৰ ভিতৰত ডিটক্সিফিকেশ্যন কৰা হয়, তাৰ পিছত আমি নেক্সট ষ্টেপ যিটো কৰোঁ, সেইটোক আমি ৰিহেবিলিটেশ্যন বুলি কৰোঁ, যিটো আমি ৰিহেবিলিটেশ্যন চেণ্টাৰতো কৰিব পাৰোঁ, যিটো আমি ঘৰতো কৰিব পাৰোঁ। এই ৰিহেবিলিটেশ্যন প্ৰচেছটো কিয় কৰা হয়, যাতে তেওঁ ভৱিষ্যতে গৈ আকৌ নিচাযুক্ত পদাৰ্থৰ সেৱন নকৰে। চ' আশা কৰিছোঁ এই কথাখিনিৰ জৰিয়তে আপোনালোকৰ মাজত থকা বহুতো ডাউট ক্লিয়াৰ হৈ গ'ল আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান যদি থাকে, আপোনালোকে আমাক ইনবক্স কৰিব পাৰে, যাৰ আমি উত্তৰ দি আপোনালোকক উপকৃত কৰিব পাৰোঁ। ধন্যবাদ।